গাইজ এতিয়া আহি পাইছোঁ বিজয়ৱাড়া ষ্টেচন। সকলো দেখুৱাব চেষ্টা কৰিম বিজয়ৱাড়া ষ্টেচনটো। মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰম্ভ কৰোঁ। চিকেন ফ্রাইড রাইস ইধার 20 টাকা আর अंडा কারি 70 টাকা, ডাবল अंडा 70 টাকা, চিকেন 100 টাকা আর अंडा 80 টাকা। अंडा चिकेन मैं সকলো দেখাব চেষ্টা কৰিম আৰু এইফালে যাম আগলৈ। ব্লগ ভিডিঅ' কৰি কৰি আৰু শেষলৈ যাম। এইটো বিজয়ৱাড়া ষ্টেচন হয়। বহুত ধুনীয়া ষ্টেচনটো বিজয়ৱাড়া। ইয়াতো আছে চিকেন ফ্রাইড রাইস, আন্ডা ফ্রাইড রাইসবিলাক সকলো। বিজয়ৱাড়া ষ্টেচনটো চোৱা। বলক আৰু যাওঁ, এইটো এইফালে যাওঁ আৰু বিজয়ৱাড়া ষ্টেচন। আৰু ইয়াত ভিৰ কৰি আছে আন্ডা ফ্রাইড রাইস, ইয়াত পানী দিয়ে থাকে। ইয়াৰ পৰা পানী লয় আৰু মানুহে। यार हम लोग कितने यार नो यार हमें जरूरत है हम लोग गाइस यार पर आरो चिकन लम गाइस याद ভিড় কৰি আছে মানুহে চিকেন লবৰ কাৰণে। ফ্রাইড চিকেন, আন্ডা ফ্রাইড गाइस ইয়াত কিমান মানুহ আছে চোৱা, ফুল একেবাৰে মানুহ হয়। ইয়াৰ পৰা পানী ঠাণ্ডা ল'ব লাগে আৰু ঠাণ্ডা ল'বলৈ পানী লৈ আছোঁ। চিল ঠাণ্ডা পানী ল'ম আৰু ইয়াৰ পৰা গাইছ, ইয়াৰ পৰা ঠাণ্ডা পানী ল'ম। अंकल एक चिल वाटर बदल दीजिए, एक चिल्ला नहीं। अरे अंकल चिल्ला ना यार, रुपये कम 20 টাকা। ये चिल नहीं है, आसे ये चिल है। बराबर ले लिया देखो यार, बरा और जाओ।